অতিহে বন্ধনা বড়ো ভাষাটোৰ আছে আত্মা পৰ আত্মা আমি কেনেকৈ এক হ'ব পাৰিম অভেদে যেতিয়া আমি মিলন হ'ব পাৰিম সেই বুদ্ধিটো তেতিয়া উদ্ভৱ হয় গতিকে ধৰ্ম পালন কৰি থাকিলে ঈশ্বৰ ভক্তি কৰি থাকিলে আমি এটা দুটা পালো 3 নম্বৰত আহিলে আমাৰ চিত্ত মানে কিছু হৃদয়খন কৈছে হৃদয়খন খুব কোমল হ'ব মৰম চেনেহ দয়াৰে পৰিপূৰ্ণ হ'ব আমি সকলোকে এক দেখি পাম তেতিয়াতো আমি এক দেখি পোৱা নাই কাৰোবাক বেয়া দেখিছো কাৰোবাক ভাল দেখিছো তেনে ধৰণৰ হৈ আছে কিন্তু যেতিয়া এই হৃদয়খন নিকা হ'ব মই কাকো বেয়া কথাও ক'ব নোৱাৰো কাকো ধমকিও দিব নোৱাৰো কাৰণ আনৰ আত্মাক দুখ দিয়ে মানে পৰ আত্মাকে দুখ দিয়ে ঈশ্বৰ সৰ্বভূতানাম বুলি কৈছে ঈশ্বৰ সকলো প্ৰাণীৰে হৃদয়ত আছে গতিকে মই যদি আইসকলক যদি গালি দিওঁ আইসকলে আত্মাত দুখ পোৱাৰ লগে লগে ঈশ্বৰে দুখ পালে বুলি ধৰে ঠিক তেনে ধৰণৰ কথা গতিকে এই হৃদয়তে স্বয়ং পৰমাত্মা বহি আছে যেতিয়া গতিকে কাৰোবাৰ আত্মাক যদি মই দুখ দিওঁ মই ঈশ্বৰৰ ওচৰত অপৰাধী হ'ম আৰু কোনোবাই যদি তেনেধৰণৰ কৰ্ম কৰিছে তেওঁ ৰাতি শুবও নোৱাৰে চব সদায় থাকিব আমিতো শুব নোৱাৰো ৰাতিপুৱা গৈ সেই মানুহজনৰ লগত যদি মুখামেলা নকৰো নকৰা পৰ্যন্ত শান্তি নাপাম কাৰণ তেখেতক দুখ দিয়া মানে ময়ো সেই দুখৰ ভাগি হৈছিল স্বয়ং পৰমাত্মাকেই মই দুখ দিলো গতিকে যেতিয়া ধৰ্ম পালন কৰিব ঈশ্বৰ ভক্তি কৰিব তেতিয়া হৃদয়খন খুব কোমল হ'ব আৰু সকলোকে তেওঁ এক দেখিব কাৰণ সকলো জীৱৰ আত্মা একে মাত্ৰ দেহৰ গঠন মাত্ৰ ভিন্ন ভিন্ন কোনোবাই বগা কোনোবাই কোলা কোনোবাই দীঘলা কোনোবাই চাপৰ তেনেকুৱা আৰু গতিকে ভিন্ন ভিন্ন দেহৰ গঠন বা শৰীৰৰ গঠন প্ৰণালী কিন্তু আত্মা একেই আমি সকলো আত্মাৰে পুত্ৰ কন্যা গতিকে আৰু লাষ্টত আহিছে অহংকাৰ ঈশ্বৰ ভক্তি কৰা মানুহৰ কেতিয়াও অহংকাৰ নাথাকে কাৰণ অহংকাৰ থাকিলে তেওঁৰ ভক্তিয়ে নিসিজিব ভক্তি নিসিজিলে তেওঁৰ মুক্তি নহয় গতিকে প্ৰথমে শ্ৰদ্ধা তাৰপিছত আহিব ভক্তি তাৰপৰা আহিব মুক্তি গতিকে ঈশ্বৰ ভক্তি কৰা মানুহৰ কেতিয়াও অহংকাৰ নাথাকে তেওঁ সদায় সৰু হৈ থলে সৰকি যাব কোনোবাই গচকি থৈ যাক আপত্তি নাই আজি ধৰি লওক আপোনালোকৰ মাজত মই নাজানো যদিও আজি ধৰি লওক প্ৰচাৰ হিচাপে পঠি আছে মই আহিছো মই যদি অহংকাৰ কৰো মোৰ হৰি ভকতি কেতিয়াও নিদিব হৰিক কলে আকৌ দায় লাগিব নহয় ঈশ্বৰৰ ভক্তি বুলি কব লাগিব নহলে সিফালে শুনি পালে দিব বাপেকে মোৰ ক'ত হৰি পালি নাই গতিকে ঈশ্বৰ ভক্তি নহব মোৰ গতিকে সেইকাৰণে জীৱ মাত্ৰেই পৰমাত্মাৰ পুত্ৰ কন্যা আৰু আমাৰ আত্মা সকলোৰে এক গতিকে কাৰোবাৰ যদি মই বেয়া পাওঁ কাৰোবাৰ যদি মই দুখাটোক কৰো তেতিয়া মোৰ ধৰ্ম কেতিয়াও নিশিদিব কোনো পৰিশ্ৰমে সাৰ হব বুলি শাস্ত্ৰত কৈছে গতিকে আমি এতিয়া পালো জ্ঞান দুবিধ এটা হল আক্ষৰিক জ্ঞান আৰু আনটো হল আধ্যাত্মিক জ্ঞান আৰু এটা আছে আত্মমুক্তি কেনেকৈ আমি এইটোৰ পিছৰ পৰ্যায়ত আলোচনা কৰিম এতিয়া খুব সৰু সৰু কিছুমান কথা কৰিবলৈ মই বিবেকত ভাবিছো খুব সৰু সৰু চবে বুজি পোৱা ডাঙৰ শাস্ত্ৰটোতো নকবই আৰু উঠিও নাই গতিকে আমি ওপৰত যিটো আকাশ দেখিছো এই আকাশটো দুৰ্লভ বুলি কয় আৰু আমি য'ত থিয় হৈ আছো এইটো দুৰ্লভ বুলি কয় আৰু মাছ মজিয়াটো হল মায়াৰ সংসাৰ দুৰ্লভ দুৰ্লভ মাছটো হল মায়াৰ সংসাৰ এতিয়া দুৰ্লভৰ পৰা জীৱবোৰ এই মৰ্তপুৰীত বা দুৰ্লভলৈ একেৰাহে আহি আছে নৈৰ পানীয়ে যেনেকা এক ছেকেণ্ড ৰৈ থকা নাই একেৰাহে গৈ আছে ঠিক তেনেকে দুৰ্লোকৰ পৰা ভুৰলোকলৈকে জীৱবোৰ একেৰাহে আহি আছে এক ছেকেণ্ডৰ ৰখা নাই পানী যেনেকে বৈ আছে তেনেকে জীৱবোৰ আহি আছে তাৰমানে জন্ম হৈ আছে এটা জীৱবোৰ যে মৰ্তপুৰীত আহিছে দুৰ্লোকৰ পৰা ভুৰলোকলৈ কেনেকে আহিছে আমি এইটো অলপ জনাটো দৰকাৰ মই অধিৱেশনত কথাটো কৈছিলো আকৌ কম ৰুদ্ৰ বাবাইও অলপ ফোন কৰিছিলে মই আকৌ পুনৰাই কবই লাগিব
অহা পথ তিনিটা আছে। জীৱগুৰুজী আহিছে, তিনিটা পথ আছে, তিনিটা ৰাস্তা আছে। এই তিনিটা ৰাস্তা আমি প্ৰবৰ্তনৰ মানুহে জানিব লাগিব। যোৱা পথো তিনিটা আছে, সেইটোকো আমি জানিব লাগিব। প্ৰথম অহা পথটো হ'ল অণ্ডজ। অণ্ডজ মানে ডিম, কণী। ডিমৰ মাধ্যমেদি বা কণীৰ মাধ্যমেদি কিছুমান জীৱ এই বৰ্তপুৰীলৈ আহিছে। কিহে কিহে কণী পাৰে? মাছে কণী পাৰে, সাপে কণী পাৰে, উৰচিঙে কণী পাৰে, চৰাইয়ে কণী পাৰে, অসংখ্য হিচাপ নাই না নবা। গতিকে কণীৰ মাধ্যমেদি কিছুমান জীৱ এই বৰ্তপুৰীত আহিছে। আপোনালোকে কেতিয়াবা পুলিচকে বহি কৰো হিচাপ কৰিবচোন, কোনে কণী পাৰে শেষ কৰিব নোৱাৰে। গতিকে এই ডিমৰ মাধ্যমেদি কিছুমান জীৱ এই বৰ্তপুৰীত আহিছে। আমি এইখিনি কথা জানিব লাগে। দ্বিতীয় পথটো হ'ল উদ্ভিদজ। উদ্ভিদজ মানে গছ গছনি, তৰু তৃণ, লতা, ঘাঁহ বন আদি কৰি। এতিয়া মই তাতো অধিৱেশনতো কৈছিলো, ইয়াতো কওঁ যে আপোনালোকে গছৰ গুটি কেইটামান পতাকানি বান্ধি পেলাই ভিতৰত বেৰত আপোনালোকে মোনোমাই দিলে থৈ দিব। 10 বছৰলৈকে ই নগজে। 10 বছৰলৈও নগজে। লাগিলে পতাকানিৰ ভিতৰতে গুটিটো বেয়া হৈ যাব, কিন্তু সি নগজে। কিন্তু যেতিয়া পতাকানিৰ পৰা ফুৰি আপোনালোকে মাটিত সিঁচি দিব, তেতিয়া এই মাটি ফাঁচি পেলাই অংকুৰ বা বীজ হৈ পেলাই ই গজালি ওলাব। এই পথটো কি কৈছে শাস্ত্ৰই যে মাটি ফাটি অহা দ্বিতীয় পথ হ'ল ন। দ্বিতীয় পথ হ'ল কোনে কোনে আহিছে মাটি ফাটি? আমি চকুৰে যিবোৰ গছ গছনি, তৰু তৃণ, লতা, ঘাঁহ বন আদি দেখিছো, সেইবোৰ মাটি ফাটি আহিছে। যিহেতু গুটিটো আমি ইয়াতে উন্মাই থলে ই 20 বছৰ বুলিও নগজে। তাত মাটিটো লাগিব, জমিনটো লাগিব, ভূমিটো লাগিব। গতিকে মাটি ফাটি কিছুমান জীৱ এই বৰ্তপুৰীত আহিছে। আৰু তৃতীয় পথটো হ'ল জৰায়ুজ। জৰায়ুজ মানে গৰ্ভৰ মাজেদি। মই মোৰ নিজৰ মাতৃৰ গৰ্ভৰ দ্বাৰা মই এই বৰ্তপুৰীত আহিছো। এই বৰ্তপুৰীত মই আহিছো। মোক কেনেকে জন্ম দিছে সেইটো মই নকৰিম, আৰু যি নহওক মই মাতৃৰ গৰ্ভৰ যোগেদি এই বৰ্তপুৰীত আহিছো। আইসকলেও তেনে সেই ৰাস্তাই দি আহিছে, বাবাসকলেও সেই ৰাস্তাই দি আহিছে, আৰু গুৰু বাপসকলেও সেই পথেদিয়ে আহিছে ন। আমি তিনিটা পথ পালো। জীৱবোৰ যে পৃথিৱীত আহিছে, আমি তিনিটা পথ পালো। এক নম্বৰ পথ হ'ল অণ্ডজ, দ্বিতীয় পথ হ'ল উদ্ভিদজ, আৰু তৃতীয় পথ হ'ল জৰায়ুজ। এইখিনি আপোনালোকে মনত ৰাখিব। এতিয়া যোৱা পথো তিনিটা আছে নহয়। আমি মৃত্যু হোৱাৰ পিছত কোন পথেদি যাম, সেইটো এতিয়া প্ৰধান জানিবলগীয়া পথ। এজন ব্যক্তি ধৰি লওক মৃত্যু হল, যি সৎ ব্যক্তি, যি সত্যবান ব্যক্তি, ধাৰ্মিক, তেওঁৰ মৃত্যু হলে জীৱই ব্ৰহ্মৰ অন্ধৰেদি ওলাই যায়। এতিয়া আপোনালোকৰ মাজত, আইসকলৰ মাজত কোনোবা সৰু কেঁচুৱা আনিছে নেকি? আপোনালোকে এতিয়াই চাব পাৰিব। ইয়াত তালু বুলি এটা বস্তু আছে, খুব ঢিলা না। আমাৰ এতিয়া টান হলেই, বলহে দিছে, টান হল আমাৰ এতিয়া। কিন্তু এই সৰু বাচ্চাবিলাকতো এতিয়া ধৰিব পাৰে, ঢিলা দেই, সৰু দুটাকে ঢিলা। খুচি দিলে সোমাই যাব পাৰে আমাৰ ছাগলী, নুখুচিব দেই। এইটো তালু বুলি কয় না, অসমীয়া তালু বুলি কয়। সত্যবাদী আত্মাৰ মৃত্যুৰ পিছত এই ব্ৰহ্মৰ অন্ধৰেদি ওলাই গুচি যায়, আৰু এই আত্মাই ডাইৰেক্টলি মুক্তি পায় বুলি শাস্ত্ৰই আমাক কৈছে। ই মানে ডাইৰেক্ট ব্ৰহ্মলোক পায়। ব্ৰহ্মলোক পোৱা মানে আত্মাৰ মুক্তি হ'ল। ই আৰু জোনাই পৃথিৱীলৈ ঘূৰি নাহে, ইয়াৰ দ্বিতীয় জন্ম নাই। যি গ'ল ই ব্ৰহ্মলোকত লীন, আৰু ই পুনৰাই এই পৃথিৱীলৈ নাহে। গতিকে সত্যবাদী আত্মাইহে ব্ৰহ্মৰ অন্ধৰেদি ওলাই গুচি যায়। তেওঁ মুক্তি, তেওঁ আৰু নাহে। দ্বিতীয় পথটো হ'ল ইন্দ্ৰিয় ৰন্ধ্ৰ। ৰন্ধ্ৰ মানে গাত। চকু দুটা ইন্দ্ৰিয় ৰন্ধ্ৰ, কাণৰ ফুটা দুটা ইন্দ্ৰিয় ৰন্ধ্ৰ, নাকৰ ফুটা দুটা ইন্দ্ৰিয় ৰন্ধ্ৰ, আৰু মুখ ইন্দ্ৰিয় ৰন্ধ্ৰ। এইখিনি সৰ্বখণ্ড শাস্ত্ৰ। আপোনালোকে ভাগৱত পঢ়ে, আপোনালোকে মোতকে বেছি জানে। চবে জানে, আইসকলেও মোতকে বেছিয়ে জানে, তথাপি মই কৈছো সৰ্বখণ্ড। কিছুমান মানুহ মৰিলে মুখটো হাবাং বাং মেলি পেলাই মৰে না ভাই। তাৰমানে আমি ধৰি লওঁ যে মুখেদি জীৱ গ'ল। কিছুমানে চকুটো একদম মেল খাই পেলাই মৰি যায়, এই ওচৰত যাবলৈ ভয় কৰে মানুহে।
এইটো চাই আছে ক'ৰবাত ভৰিব নেকি এনেকে ভয় কৰে আৰু আমি যেতিয়া ধৰিলো যে চকুৰে কি গ'ল প্ৰাণ এই আমি ধৰিলো এনেকুৱা ধৰণৰ কথা যিবিলাক আত্মাই জীৱিত অৱস্থাত ভাল কৰ্ম কৰি পুণ্য অৰ্জন কৰে সেই আত্মাই ইন্দ্ৰিয় ৰন্ধ্ৰদি ওলাই গুচি যায় আৰু কি স্বৰ্গবাস হয় স্বৰ্গত যায় পুণ্য হৈছে লগত আমাৰ দেহাত কিছুমান চেল আছে চেল মানে কোষ মনোময় কোষ জ্ঞানময় কোষ বিজ্ঞানময় কোষ এনেকে কৰি 5টা না 6টা কোষ আছে বহুতে অধ্যয়ন কৰা নাই মই এই কোষৰ বিষয়ে এতিয়া লগত কি যায় মনোময় কোষ যায় 5 কৰ্ম ইন্দ্ৰিয় আৰু মন এই 6টাৰে মনোময় কোষ গঠিত হয় 5টা কৰ্ম ইন্দ্ৰিয়ই আমি জীৱিত কালত কি কৰ্ম কৰিলো ইয়াৰ হিচাপ গোটেইখিনি নোট কৰি ভাল কৰ্ম কৰাৰ পুণ্যখিনি যদি বেছি হয় এই আপোনালোকৰ সি পুণ্য যায় গৈ পেলাই স্বৰ্গবাস হয় স্বৰ্গৰ দেহাৰে হেৰি নাই কোনো মানে ধৰি লওক জ্বৰ নৰিয়া দেহাৰ কোনো হেৰি কথা নাই আৰু আত্মাই খুব চিৰ শান্তিভাৱে তাতে সি বিচৰণ কৰি থাকে যিমান পৰিমাণৰ তেওঁ পুণ্য লগত লৈ যাব সিমান দিনহে তেওঁ স্বৰ্গত থাকিব আৰু পুণ্য শেষ হোৱাৰ লগে লগে মৰ্তপুৰীত আকৌ সি পুনৰ ঘূৰি আহিব এজন জ্ঞানী গুণী ধৰ্মপৰায়ণ মাতৃৰ গৰ্ভত তাৰ ইয়াকো পুনৰ স্থিতি হব মনুষ্যৰূপে স্থিতি হব মনুষ্যৰূপে গতিকে মনুষ্যৰূপেই যদি স্থিতি হৈ যদি ভূমিত যদি পৰে বা জন্মগ্ৰহণ কৰে তেতিয়াও আমাৰ কাৰণে খুব ভাল পুনৰ একো ধৰ্ম কৰ্ম কৰি পেলাই আমি চান্সটো পাম ঈশ্বৰৰ সেৱা কৰি পেলাই চান্সটো পাম গতিকে এই সৰ্বখণ্ড বা ইন্দ্ৰিয় ৰন্ধ্ৰৰ মাধ্যমেদি জীৱ যেতিয়া ওলাই যায় তেতিয়া তেওঁ স্বৰ্গত জেগা পায় আৰু পুণ্য শেষ হোৱাৰ পিছত পুনৰ আকৌ এজনী পবিত্ৰ বা জ্ঞানী গুণী বা ধৰ্মপৰায়ণ মাতৃৰ গৰ্ভতে তাক আকৌ পুনৰ মনুষ্যৰূপেই জন্মগ্ৰহণ কৰে এইখিনি আমি জানিলো দ্বিতীয় পদ সেইকাৰণে আমি ভাল কৰ্ম কৰিব লাগে আমিতো মুক্তি নাপাওঁ মুক্তি নহয় আমাৰ আকৌ আহিব লাগিব যাতে মনুষ্যৰূপেই যাতে পৃথিৱীত আহিব পাৰো তাৰ কাৰণে আমাৰ কৰ্মটো শুদ্ধ হ'ব লাগে নিষ্ঠা হ'ব লাগে গতিকে তৃতীয় পদ হ'ল আপোনাৰ বীৰ্যদাৰ আৰু মূত্ৰদাৰ এই দুটা পথেদি যেতিয়া জীৱ ওলাই যায় সি ডাইৰেক্টলি নৰকত বাস কৰি নিছে নৰকত জন্ম কৰি নিছে শাস্ত্ৰই কৈছে মই কোৱা নাই শাস্ত্ৰই কৈছে যে তাৰ বাস নৰকত গতিকে আমি জীৱ ওলাই যোৱা পথো আমি তিনিটা পালো ব্ৰহ্মৰন্ধ্ৰ ইন্দ্ৰিয় ৰন্ধ্ৰ তৃতীয়টো হ'ল বীৰ্যদাৰ আৰু মূত্ৰদাৰ মই এবাৰ এজনী চৰাই মাৰিছিলো দেই 18 বছৰৰ আগত মানে ডিঙিটো এনেকুৱা চেপিছো নহয় টুকুৰা এটা হাঁহি মুখি ললে নহয় তেতিয়া মই ভাবিছো জীৱ এইখিনি কৰিলো ইভিনিংটো মই চেপা মাৰি ধৰিলো যে ওলাই যাবলৈ গাখীৰ নাই মই নিজকে সেই কথাটো এতিয়াও পাহৰা নাই আৰু মোৰ কিবা মেমৰি নিচিনা আহি থাকে সেই সময়ত খোৱা 18 বছৰৰ আগত কাহিনী এইটো গতিকে এতিয়া মই সেইখিনি কথা উপলব্ধি কৰো হয় নেকি মই কোৱা কথাবোৰ সঁচাকে হয় নহলে কেলে লিখিব শাস্ত্ৰৰ বাক্য যিখিনি সেইখিনি স্বয়ং পৰমাত্মাৰ মুখৰ বাণী বুলি কৈছে গতিকে সেইটো আমি নহয় বুলি ক'ব নোৱাৰো আছে কিছুমান মানুহ এৰি দিয়ে মানুহে কয় কিন্তু সেইটো নহয় স্বয়ং পৰমাত্মাৰ মুখেদি ওলোৱা বাণী বুলি কৈছে শাস্ত্ৰৰ কথা গতিকে হয় বুলি ধৰি লৈছো আৰু 100% নহলে কি দৰকাৰ নিৰামিষ হৈ পেলাই মৰিবলৈ ইমান ধুনীয়া ধুনীয়া খোৱা বস্তু ঈশ্বৰে সৃষ্টি কৰিছে হয় ন কত গাহৰি তেল একেবাৰে লগাটো আমি একদম কুকুটাৰ সোমাই খাইছে আজি নিৰামিষ হৈ মৰি আছে হয় ন আৰু এইবোৰ বেয়া নাপাব দেই গতিকে আমি তিনিটা পদ পালো অহা তিনিটা পদ আৰু যোৱাও তিনিটা পদ এতিয়া আপোনালোকে চিন্তা কৰিছা যে মানৱিক কৰ্ম পায় মানৱিক কায়া পায় এই সংসাৰত আমি কি কৰিব লাগে
মানুহেতো দেখাতকৈ একোৱেই নাই বুলি ভাবে, কিন্তু এতিয়া কি কি ওলাইছে তত্ত্ব বিচাৰত।